100K তুমি স্পেচিয়েল দিবা নেকি বাৰু 100K এতিয়া ছাবস্ক্ৰাইবাৰ হ'ব ইউটিউবত অতি কম দিনৰ ভিতৰতে গতিকে কি অফাৰ দিবা বাৰু ভাবিছাচোন তুমি চাওচোন কিমান কি কৰিব পাৰোঁ ৰাইজলৈ কি আগবঢ়াই দিব পাৰোঁ মানে কিবা এটা যদি দিয়া ভাল লাগিব সেইকাৰণে সুধিছোঁ আৰু হয় হয় কিবা এটা নিশ্চয় দিম হয় 100K হ'লে হেল্ল' ফ্ৰেণ্ড মই ৰঞ্জন খুৰা এয়া আজি আকৌ এই গাড়ী ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে কেলে ফালে গৈ আছোঁ গম পাইছে আৰু যে এই গাড়ী ভিতৰৰ পৰা ভিডিঅ' আৰম্ভ কৰিলে গৈ আছোঁ মানে মই বহি আছোঁ আজি সেইকাৰণে ভিডিঅ'টো কৰিব পাৰিছোঁ এইফালে আমাৰ মানে কাকোৱে ড্ৰাইভিং কৰি আছে এইটো দেখিছে নহয় গাড়ী চাড়ী কাটি একদম গাজি গুজি চিকুণ হৈ আছে গতিকে আমি এফালে গৈ আছোঁ ক'ত যাওঁ কি কৰোঁ আপোনালোকে দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকক চাই ভাল পাব মানে যিডোখৰ ঠাইলৈ যাব এডোখৰ একদম ফেমাছ মানে বৰ্তমান একদম ভাইৰেল হৈ থকা এডোখৰ ঠাইলৈ যাম ভাইৰেল হোৱা ঠাইডোখৰটো ক'ত আছে কি কৰিছে সকলোবিলাক আপোনালোকে ভিডিঅ'টো যদি শেষলৈকে চিম নকৰাকৈ চাই থাকিব গম পাব আৰু এইখিনিতে আৰু এষাৰ কথা কৈ থওঁ যিসকল নতুনকৈ আহিছে যিসকলে নতুনকৈ মোৰ ভিডিঅ' চাইছে অন্ততঃ তেখেতসকলে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰি এটা সুন্দৰ কমেণ্ট কৰি ছাবস্ক্ৰাইবটো কৰি দিব তেতিয়া মনটো ভাল লাগিব হয় দিয়ক গতিকে ব'লক মই আপোনালোকক আকৌ তাত গৈ পেলাই লগ পাই আছোঁ সকলো প্ৰতীক্ষা অন্ত পেলাই এই লাষ্টত এয়া মানে ভাইৰেল স্পাইৰেল পটেটো এখন খুলিবলৈ লৈছে এওঁলোকে খুলি আছে মানস আৰু মনীষা অহা নাই তেওঁলোকে এই দোকান খুলিবলৈ আৰম্ভ কৰিছে গতিকে সেইটোকে প্ৰায় দেখুৱাই আছোঁ দুইজন আহিলে বস্তু আনিলে আনি লাহে লাহে খুলি আছে বহুত গৰম লাগিছে গতিকে লাইম চ'ডাকে ল'লোঁ তাকে অকণমান খাওঁ এতিয়া উপায়টো নাই গৰমত অকণমান খালে পেটটো ঠাণ্ডা লাগিব এয়া আহি গ'ল দেই আমাৰ মানস প্ৰতিম চুতীয়া আৰু মই হ'লোঁ ৰঞ্জন খুৰা মই কল খাম বুলি আহিছিলোঁ দেই আজি কল ওলাব নাই কল হ'ব নহয় আজি তুমি পৰহিদিনে এতিয়া এতিয়া ক'লা যে চুগাৰ থকা মানুহৰ কাৰণে কল হ'ব গতিকে মই আহিলোঁ কল খাম বুলি এওঁ এতিয়া কৈছে বোলে কি কলটো নাই মাৰ্কেটত কল নাই কাৰণে ন তোমাৰ ভিডিঅ'টো চাই পেলাই বোলো চুগাৰ থকা মানুহ গতিকে বোলো ট্ৰাই কৰি আছোঁ ৰ'ব সেইকাৰণে খেলা মাৰি আহিছিলোঁ ইফালে মানসকো দেখুৱাইছোঁ আপোনালোকক হয় নহয় আৰু মানসৰ লগে লগে মানসৰ শ্ৰীমতী মানে একদম মানে সহজ বুলি কোৱা যি বুলি কোৱা মানে ভাইৰেল পটেটো এয়া হৈছে মনীষা হয় নহয় কেনেকুৱা ভালে আছা ভালে আছা নে এতিয়া তোমালোকৰ মই কল খাম বুলি আহিছিলোঁ মানে তোমালোকে যে মানে কৈছিলা যে চুগাৰ থকা মানুহৰ কাৰণে মানে কলৰ এটা নতুন আইটেম স্পেচিয়েল আইটেম দুদিন আগতে সেইকাৰণে ভাবিলোঁ যে বোলো কলটো খাওঁ কি আজি কল নাই আজি কলটো আমি মাৰ্কেটত নাপালোঁ মানে এতিয়া পঠিয়াইছোঁ যদি পাই যায় মানে মোৰ যদি ভাগ্য ভাল থাকে তেতিয়াহ'লে মানে মই কলটো খাবলৈ পাম হয় নহয় লৈছোঁ বাৰু যিমান হয় যদি পায় এতিয়া কলটো খাইহে যাওঁ এতিয়া মই ভিডিঅ' বনাই আছিলোঁ মই ভিডিঅ' বনাই থকা দেখিয়ে এই এখেতে মানে মোক সুধিলে মোৰ চেনেলৰ নামটো কি বুলি হয় নহয় আপুনি খাবলৈ ধৰি আছোঁ এনেই আপোনাৰ ঘৰ আপুনি ক'ৰ পৰা আহিছে মই গুৱাহাটী আপোনাৰ শিলপুখুৰী এৰিয়া আৰু মই বৰবাৰী ভি আই পিৰ বৰবাৰী গতিকে এখেতে নামটো সুধিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে গতিকে ভাল লাগিলে মনটো এজনো যদি ছাবস্ক্ৰাইবাৰ বাঢ়ে অন্ততঃ ভাল লাগে হয় নহয় 10K পাৰ হৈছে গতিকে সেয়া ভাল লাগিছে থেংক ইউ ফালে মানস পূৰা লাগি গৈছেগৈ আৰু যিমান সকল আছে হয়তো ইউটিউবাৰ আছে গোটেইখিনিয়ে মানে মনীষাক একদম বেৰি ধৰিছে মানে চেল্ফি মৰাৰ পৰা আদি কৰি সকলোবিলাক আমি দেখুৱাইছোঁ কওঁ পূৰা ব্যস্ত এওঁ ৰেডি কৰক আজিৰ এয়া মনীষে জুইৰ পৰা জ্বলাই দিছে আৰু দেই কৰিছে তথাপিও ধুনীয়া কাটি আছে খাই লওঁ ফটাফট হৈ গ'ল দেখিছানে আৰু এটা বস্তু ভাল লাগিছে কিছুমানৰ হয়তো মানে পুৰণি যিখিনিকে ব্যৱহাৰ কৰে এওঁলোকে কিন্তু চাওক একদম ফ্ৰেছ তেল দিছে মই আপোনাক সেইটো কৈছোঁ যে চাওক এই দুইটা বাচনতে একদম নতুন নতুন তেলৰ পেকেট এইবিলাক দিছেনে এদিন কৈছিলে যে কিবা কাঁচা ধানি তেল দিওঁ বুলি ক'লে আজি দেখিলোঁ এয়া কাঁচা ধানি পেকেট কাঁচা ধানিৰ তেল লিখা আছে কাঁচা ধানি ৰুচি গ'ল বুলি কৈছিলে ৰুচি গ'লৰ পেকেট পূৰা একদম নতুন পেকেট কোনো পুৰণি তেলৰ ব্যৱহাৰ নাই সেইকাৰণে মানে বস্তু চাই লওক মানসে প্ৰথমটো এইটো আজি দিনটোৰ প্ৰথম ষ্টাইলটো বনাইছে এয়া চাই লওক মছলা দি আছে
এইবাৰ এইটো আৰু এটা বস্তু মানে ভাল খবৰ আছে মানসৰ যিটো মানে আমাৰ ইউটিউবৰ চেনেল আছে মানসৰ ইউটিউব চেনেলটোত 100K হৈ আছে মই আজি অলপত চাইছোঁ 95.6 হৈছিলে গতিকে মানস তোমালৈ শুভেচ্ছা থাকিল Thank you. একদম ধুনীয়াকৈ ইউটিউবটো চলাই আছা তুমি মানে অতি কম দিনৰ ভিতৰতে 100K হৈ আছে বহুত বহুত ভাল লাগিছে থেংক ইউ আপোনালোকৰ এই আশীৰ্বাদ আপোনালোকৰ এই ছাপোৰ্টৰ কাৰণেই আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ এনেকৈ আশীৰ্বাদ কৰি যাব ছাপোৰ্ট কৰি যাব আমাৰতো আশীৰ্বাদ থাকে আৰু বিশেষকৈ ছোৱালী মই ৰঞ্জন খুৰা বুলি কয় মোক সাধাৰণতে জানে মই খুৰা বুলিয়ে চব ইফালে ইউটিউবত মোক জানে গতিকে মই খুৰা হিচাপে তোমালৈ মোৰ আশীৰ্বাদ ভালে থাকিল আৰু থাকিব গতিকে ভাল লাগিছে থেংক ইউ কাম কৰিছোঁ তোমাৰ মানসৰ লগত আৰু এটা কথা মই লগতে সুধিলোঁ মই 100K তুমি স্পেচিয়েল দিবা নেকি বাৰু 100K যে এতিয়া ছাবস্ক্ৰাইবাৰ হ'ব ইউটিউবত অতি কম দিনৰ ভিতৰতে গতিকে কি অফাৰ দিবা বাৰু ভাবিছাচোন তুমি চাওঁচোন কিমান কি কৰিব পাৰোঁ ৰাইজলৈ কি আগবঢ়াই দিব পাৰোঁ মানে কিবা এটা যদি দিয়া ভাল লাগিব সেইকাৰণে সুধিছোঁ আৰু হয় হয় কিবা এটা নিশ্চয় দিম হয় 100K হ'লে আপোনালোক মাতিবা আৰু যাম নহ'লে আৰু হয় হয় নিশ্চয় এয়া কল বানান মানে কাঁচকলৰ বনাবলৈ কৈছোঁ দুটা এয়া কাটিছে এতিয়া বনাব একেবাৰে এটা নতুন ডিছ এয়া কৈ আছিলে এতিয়া বনাবলৈ লৈছে আপোনালোক দেখুৱাইছে এইটো হৈছে কাঁচকলৰ মানে এইখিনিতো আলুৰ আছেই এয়া কাঁচকলৰ বনাবলৈ গৈছে আপোনালোকক দেখুৱাইছোঁ এইটো কাঁচকলৰ এটা হ'ল মানে কি এওঁ মানে কৈছিলে যে চুগাৰ যিসকল মানুহৰ চুগাৰ আছে সেইসকলৰ কাৰণে এটা নতুন ডিছ বনাম বুলি কৈছিলে আৰু এয়া কাঁচকলৰতে বনালেগৈ আপোনালোকক এয়া মানসে স্পেচিয়েলি মই কৈছোঁ মানে এওঁ হেৰি হিচাপে আহিছিলে এইটো কাঁচকলৰ বনাইছে চাই লওক কি ধুনীয়াকৈ এইটো কাঁচকলৰ এয়া বনাইছে এয়া হৈছে কাঁচকলৰ এইটো কলৰ আল্টিমেটলি এয়া কলৰ চিপছ খালোঁ আৰু নাখাওঁ এতিয়া কাৰণ বহুত ভিৰ পৰিছে যে ঘৰতে খাওঁগৈ দেই আহিছোঁ মানস মনিষা আহিছোঁ